কৈ দিয়া মুখখন মেলি দিম তুমি মুখখন মেলি দিম নমস্কাৰ ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ আন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ পলিঅ' খুৱাবলৈ নিছিলোঁ আমাৰ শুনুহেঁতক আহিলোগৈ এতিয়া আপোনালোকৰ আগত এটা ট্ৰেডিশ্যনেল ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ যিটো আমাৰ এখেতৰ আৰু দেউতাৰ প্ৰিয় তালিকাতে পৰে ৰেচিপিটো হৈছে হুকুতাৰ খাৰ এয়া মই বনালোঁ কেইদিনমানৰ আগতে বনোৱা মই আজিহে শ্বেয়াৰ কৰিবলৈ লৈছোঁ কাৰণ এইটো বহুত হেল্ডি হয় এয়া কি লৈছোঁ দেখুৱাইছোঁ এতিয়া হুকুতাৰ খাৰ বনাবলৈ লাগিব এয়া শুকান মৰাপাতৰ মানে তিতা মৰাপাতৰ গুড়ি আৰু খুদু চাউল আৰু আদা নহৰু আৰু অলপমান কলখাৰ নিজৰ জোখমতে ল'ব খুদু চাউল আৰু তিতা মৰাপাত মই ৩-৪জন মানুহৰ কাৰণে বনাইছোঁ এয়া পানী দি গুলি লৈছোঁ অলপ পনীয়াকৈ বনাই মানে দাইলৰ দৰে ভাতৰ লগতো খাব পৰা যায় মই ডাঠকৈ বনালোঁ আবেলি সময়ত আমাৰ জলপানৰ দৰে এনেদৰে খাই মাজে সময়ে প্ৰথমে পানীত খুদু চাউল আৰু তিতামৰা পাতবোৰ বইল কৰি শেষত তেল মাৰিলেও হয় মই এনেদৰে প্ৰথমেই তেল মাৰি সিজাই ল'লোঁ হুকুতাৰ খাৰ মাজে সময়ে খাব লাগে মা আৰু খুৰীদেউহঁতৰ পৰা গম পালোঁ যে এই হুকুতাৰ খাৰ পেটৰ অসুখৰ কাৰণে বহুতেই ভাল আৰু পেলুৰ দৰৱৰ কামো কৰে এই হুকুতাৰ খাৰে খাবলৈ অলপমান তিতা লাগে তিতা খাই ভাল পোৱা সকলেতো বহুতেই ভাল পায় আৰু যিসকলে তিতা খাই বেয়া পায় তেওঁলোকক কৈছোঁ ঔষধ হিচাপে মাজে সময়ে খাবলৈ চেষ্টা কৰিব লাগে আজিকালি প্ৰায় মানুহেই ঘৰতেই হওক বা বাহিৰতেই হওক মছলাযুক্ত খাদ্য আৰু মাছ মাংস আৰু মিঠাযুক্ত খাদ্য খাই থকাই হয় সেয়ে পেটৰ অসুখ বা যিকোনো বেমাৰ আজাৰ হ'বলৈ সুবিধা পাইছে সেয়ে এনেদৰে ঘৰত কেতিয়াবা বনাই খাব লাগে তিতাজাতীয় খাদ্য নিজৰ জোখমতে পানী আৰু নিমখ দি ভালদৰে খুদু চাউলখিনি সিজাই লৈ একেবাৰে শেষত হুকুতা আৰু কলখাৰখিনি দি অলপ সময় সিজালে হৈ যায় আমাৰ ঘৰত তিতামৰা পাত নাই বজাৰৰ পৰা কিনি আনি থৈ দিওঁ মাজে সময়ে খাওঁ এতিয়া বনোৱা তিতামৰা পাতখিনি আমাৰ এখেতে লগৰজনৰ ঘৰৰ পৰা আনিছিলে আপোনালোকৰো ঘৰত নাই যদি বজাৰৰ পৰাই আনি এবাৰ খাই চাবচোন এনেদৰে এয়া হৈ গ'ল অসমীয়া পৰম্পৰাগত খাদ্য হুকুতাৰ খাৰ
বনাবলৈ একেবাৰে সহজ নহয় জানো আৰু স্বাস্থ্যসন্মতো হয়, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ময়ো খাই ভাল পাওঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে খাই পাইছেনে নাই পোৱা। শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।